নমস্কাৰ আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা। কৰোনাৰ প্ৰকোপ বৰ্তমান কমিছে। কিছু শিথিলতাৰে দুৰ্গা পূজা উদযাপন কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি দিছে। এতিয়া সেয়ে এইবাৰৰ পূজা মানুহৰ বাবে অধিক আগ্ৰহৰ হৈ পৰিছে। বিগত বৰ্ষৰ অপূৰ্ণ আশা যেনিবাৰ পূৰ্ণ কৰি ল'ব। এই হেঁপাহ আৰু আগ্ৰহৰ মাজেৰে কাইলৈ ধৰাৰ বুকুলৈ আহিব দেৱী দুৰ্গা, কিয়নো কাইলৈ মহালয়াৰ দিনটোৰ পৰাই পূজাৰ ক্ষণ গণনা তীব্ৰতৰ হয়। খনিকৰৰ পৰা বজাৰৰ ব্যৱসায়ীলৈকে কাৰ গাত তত নোহোৱা হয়। কাইলৈ পুৱা দেৱীক আৰাধনাৰে চণ্ডী পাঠ হ'ব আৰু চৌদিশে ভক্তিৰ সাগৰ বব। নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট।